মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ চেনেল ৰঞ্জন গগৈ JBGS স্কুললৈ তোমালোকক স্বাগতম জনাইছোঁ। মই ডিব্ৰুগড়ৰ গাহাম বজাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰী। আজিৰ এই ভিডিঅ'টোত তোমালোকলৈ আগবঢ়াইছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ যিটো ভূগোল পাৰ্ট, সেই পাৰ্টটোৰ ছেকেণ্ড লেচন, যিটো হৈছে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। এই লেচনটোৰ 1ৰ পৰা 12লৈকে যিকেইটা কুৱেশ্যন আছে, সেই কুৱেশ্যনৰ আনচাৰকেইটা মই এই ভিডিঅ'টোত সন্নিৱিষ্ট কৰিছোঁ আৰু পেজ নাম্বাৰ দি দিছোঁ মই আনচাৰকেইটা লিখোঁতে, আৰু মই যথেষ্ট যত্ন কৰি পেলাই মই আনচাৰকেইটা লিখিছোঁ। তোমালোকে উপকৃত হ'বা বুলি মই ভাবিছোঁ। আৰু ভিডিঅ'টো চাই থাকোঁতে তোমালোকে পজ কৰি পেলাই তোমালোকে লিখিব পাৰিবা, নহ'লে পজ কৰি পেলাই তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা, তেতিয়া তেনেকৈ লিখিবলৈ সুবিধা হ'ব। আৰু যদি তোমালোকে পাৰা, যাৰ সামৰ্থ্য আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি পেলাই সেইটো তোমালোকে পিছত প্ৰিণ্ট আউটো উলিয়াই ল'ব পাৰিবা। এতিয়া তোমালোকে মই পেজ নাম্বাৰবিলাক 15 ছেকেণ্ডকৈ সময় দিছোঁ। এতিয়া তোমালোকৰ আৰু যদি তোমালোকৰ ভিডিঅ' চাবলৈ মন গৈছে, মই বনোৱা ভিডিঅ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু তোমালোকে যিটো আই বাটন থাকিবা, তাত ক্লিক কৰিলেও তোমালোকে ভিডিঅ' চাব পাৰিবা, আৰু পিছফালে মই পেষ্ট কৰি দিম, তেতিয়াও তোমালোকে ভিডিঅ' চাব পাৰিবা। গতিকে তোমালোকে ভিডিঅ'টো চাবা আৰু ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হ'বা বুলি মই আশা কৰিছোঁ। তোমালোকে চাগে ইতিমধ্যে যিখিনি মেট্ৰিক পৰীক্ষাত আহিব, সেইখিনি যিখিনি নাহিব, তাৰ এখন নতুনকৈ এটা আপডেট দিছে, সেইখন চাগে ইতিমধ্যে তোমালোকে চেবাৰ পৰা চাগে তোমালোকে ইতিমধ্যে ডাউনলোড চাগে কৰি ল'লা। তোমালোকে যদি কৰা নাই, তোমালোকে কৰি ল'বা দেই।